হেল্ল', আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নিৰঞ্জন ব্লগলৈ। এতিয়া সময় হৈছে 6:30 আৰু আমি যাবলৈ ওলাইছোঁ আজি যোৰহাট বৰভেটি। যোৰহাট বৰভেটিনো কি, তাত কি আছে সকলোবিলাক দেখাম। তেতিয়াহ'লে ব'লক গৈ থাকোঁ। মানে কমলাবাৰীত মানচ ৰৈ আছে, তাৰ পৰা মই তাক ল'ম আৰু 7:30 বজাত ফেৰী আছে, সেই ফেৰীৰে পাৰ হৈ যাম। তেতিয়াহ'লে ব'লক যাত্ৰাটো আৰম্ভ কৰোঁ। বাইক উঠালোঁ আৰু এইখন যে দেখিছে ফেৰী, সেই ফেৰীখনতে আমি যাম। আৰু সেয়া দেখিছে চবেই লাইফ জেকেট পিন্ধি আছে, কিয়নো ছেফটি মেইন। পূৰা 2 ঘণ্টাৰ পিছত নিমাতী ঘাটত ফেৰী চাপিছেহি আৰু সেয়া দেখিছে ৰৈ আছে বাইক নমাবৰ কাৰণে। ময়ো বাইকখন নমাই লওঁ আৰু বাইকখন নমাই বৰভেটিলৈ যাম। Close till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. তো আমি আহি পালোহি কেন্দুগুৰি বাইপাছ আৰু আমি টাউন হৈ যাম বুলি ভাবিছিলোঁ, কিন্তু টাউন হৈ গ'লে টাইমটো বেছিকৈ লাগিব কাৰণ ট্ৰেফিক জাম হ'ব। গতিকে টাউনদি নাযাওঁ, আমি বাইপাছ হৈ যাম। গতিকে ব'লক গৈ থাকোঁ।
ফাইনেলি পাই গ'লোহি বৰভেটি। গতিকে বলক বৰভেটিৰ ভিতৰলৈ সোমাই যাওঁ, দেখাওঁগৈ বৰভেটিৰ ভিতৰখন কেনেকুৱা। এয়াই হৈছে বৰভেটি আৰু 1768 খ্ৰীষ্টাব্দত মহামায়া সত্ৰৰ সত্ৰাধিকাৰ অষ্টভুজদেৱে তেওঁ মহামায়া সত্ৰৰ শিষ্যসকলৰ দ্বাৰা 8 লাখ শিষ্যৰ দ্বাৰা ইয়াত এটা পুখুৰী আছিল। সেই পুখুৰীটোত কটাৰীৰে কাটি এচপৰাকৈ মাটি পেলাইছিল আৰু তেনেকৈ মাটি পেলাওঁতে 6 মাহৰ ভিতৰত এটা ভেটি নিৰ্মাণ হৈছিল আৰু সেই ভেটিটোকে এতিয়া বৰ্তমান বৰভেটি হিচাপে জনা যায়। আৰু এয়া হৈছে কীৰ্তনঘৰ আৰু ইমানতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ আজি। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।